Good morning. Good morning, sir. এতিয়া মই যে তোমালোকক শিকাইছিলোঁ আঁচ পাৰি পেলাই কেনেকৈ পূৰণ কৰিব লাগে আছেনে বাৰু মনত? আছে। ঘৰত প্ৰেক্টিছ কৰিছিলানে? কৰিছিলোঁ। ঠিক আছে। আজি আমাৰ ইয়া প্ৰজ্ঞান ডেকা ন? প্ৰজ্ঞানজ্যোতি ডেকাই আঁচ পাৰি কেনেকৈ পূৰণ কৰে আমাক দেখুৱাই দিব। এতিয়া মোক প্ৰজ্ঞানে কৰি দিব লাগে 4 পূৰণ 5 এইটো মোক আঁচ পাৰি কৰি দেখুৱাই দিব লাগে। পূৰণ 5 হয়তো মোক এটা আঁচ পাৰি কৰি দেখুৱাই দিব লাগে। এতিয়া প্ৰজ্ঞানে আঁচ পাৰি দেখুৱাই দিব কেনেকৈ কৰে। 2ডাল 3ডাল 4ডাল বঢ়িয়া। 1ডাল 2ডাল 3ডাল 4ডাল 5ডাল বঢ়িয়া। এতিয়া 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 কিমান হ'ল এতিয়া? 20 বঢ়িয়া ধুনীয়া ধুনীয়া। আমি গম পাই গ'লোঁ ন? আমি গম পাই গ'লোঁ যে 4 5 গুণ 20 আমি এনেকৈ আঁচ পাৰি পেলাই কৰিলোঁ। আৰু এইবাৰ সুমন কোঁৱৰ এইবাৰ সুমন কোঁৱৰে মোক কৰি দিব লাগিব 7 পূৰণ 8। এডাল 2ডাল 3ডাল 4ডাল 5ডাল 6ডাল 7ডাল হ'ল ন? এডাল 2ডাল 3ডাল 4ডাল 5ডাল 6ডাল 7ডাল 8ডাল বৰ কি ডাঙৰকৈ যাব লাগিব। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 কিমান হ'ল এতিয়া? 56 পাঁচটো বেয়া আছে, পাঁচটো ভালকৈ লিখিব লাগিব। ওপৰটো মুচি দে আকৌ। পাঁচটো কি পাঁচ লিখিছোঁ? ধুনীয়াকৈ লিখিছোঁ পাঁচটো। এইটো পাঁচটো ওপৰত এডাল কিহৰ টিকনি মানে? এতিয়াহে পাঁচটো ভাল হৈছে। এতিয়া কিমান হ'ল এতিয়া? 7 8 কিমান হ'ল? 56 হ'ল ন? ঠিক আছে, আমি এনেকৈ চবেই কৰিম হা। চবেই পাৰিমনে কৰিব? ঠিক আছে, অ'কে।